Mr. Rohendranath Brahma sir, Advisor, Upodesta Dularai Boro Harim Apat Kendriya Committee, Gangse Aronaijen, Borena Lanajasian. Guest of honor hisabe Thunlai Apadni Manganang Kokrajhar jilani Apadgiri Manganang Banesar Bosumati sarखौबो जोंनि जिल्ला आफादनिफ्राय गांसे आर'नाइजों बरायनाय जाबाय। आमार माजत उपस्थित আছে बिशु हाजदा जनरल सेक्रेटारी क'क्राझार डिस्ट्रिक्ट कमिटी ऑल सान्थाल स्टुडेंट्स यूनियन। आमार माजत उपस्थित আছে मिस्टर सुरामणि शर्मा जनरल सेक्रेटारी क'क्राझार डिस्ट्रिक्ट बिटिआर गरखा समाज। आपनाक मঞ্চত আহিব অনুৰোধ জনালো। আৰু আছে আমাৰ মাজত স্টাৰ জি চাংমা জেনারেল সেক্রেটারি কক্ৰাঝাৰ ডিস্ট্রিক্ট কমিটি গাৰো স্টুডেন্টস ইউনিয়ন। আপনাক মঞ্চত আহিব অনুৰোধ জনালো। মৰম আৰু শ্ৰদ্ধা যাচিলো। ইয়াৰে দ্বাৰা মই আপোনালোকক জনাব বিচাৰো যে বিটিআৰ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আমি আমাৰ লগত বসবাস কৰাৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ কাম কৰি যোৱাৰ বাবে আমি দুলাৰাই বড়ো হাৰিমু আফাদ দায়বদ্ধ। কিয়নো কলা সংস্কৃতিয়ে হ'ল এটা জাতিৰ বা অঞ্চলৰ পৰিচয়। যে জাতিৰ নিজা কলা সংস্কৃতি নাই সেই জাতিৰ কোনো পৰিচয় নাই। সেয়েহে আমি আমাৰ বিটিআৰ অঞ্চলক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ হ'লে আমাৰ বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সমিলমিলেৰে আগবাঢ়ি যাব লাগিব। আমি আমাৰ অঞ্চলৰ কলা সংস্কৃতিৰ উন্নয়নৰ বাবে শিল্পী কলা কোহলী সাংস্কৃতিক দলবোৰৰ উন্নয়নৰ বাবে এটা ভাল সুযোগটো দিবৰ বাবে এটা সাংস্কৃতিক জাগৰণ আনিব লাগিব আৰু তাৰ বাবে আমাৰ ৰাইজক আমি সজাগ কৰিব লাগিব। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আৰু বিটিআৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা পাব পৰা সা সুবিধাবোৰৰ ওপৰতো আমাৰ সাংস্কৃতিক কৰ্মী সকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু ৰাইজৰ মাজত সজাগতা আনিব লাগিব। যোৱা বিগত দিনবোৰত আমাৰ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে চৰকাৰীভাৱে কাম কৰা আমি একেবাৰে দেখা নাপালোঁ। কিন্তু যোৱা 27 জানুৱাৰী 2020 অক্টোবৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা NDB 4টা ফ্ৰেকশ্যন আৰু UBPৰ মাজত স্বাক্ষৰিত বিটিআৰ শান্তি চুক্তিৰ দ্বাৰা আমাৰ অঞ্চল শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে তাৰ সন্নিৱেশ দফাবোৰৰ দ্বাৰা আমি আমাৰ অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি এটা অন্যান্য মাত্ৰাত আগবাঢ়ি যাব বুলি আমি আশা কৰিব আৰু ইয়াৰ দ্বাৰা আমি আমাৰ শিল্পীসকলৰ এটা উচ্চ পৰ্যায়ত লৈ যাব পাৰিম বুলি আশা কৰিব পাৰি। সেইবাবে আমি বিটিআৰ চুক্তিখনক আদৰণি জনাওঁ। আমি আজিৰে পৰা আমাৰ নিজ নিজ কলা সংস্কৃতিৰ উন্নয়নৰ বাবে আমাৰ মাজত জাতি ধৰ্ম ভেদভাৱ নাৰাখি সকলো জাতি জনগোষ্ঠী সমিলমিলেৰে কাম কৰি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমি আমাৰ বিটিআৰ অঞ্চলটো সকলো ক্ষেত্ৰতে আগবঢ়াৰ লগতে উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠা কৰাৰ সহায় কৰিব পাৰিম। আৰু এইবোৰ উদ্দেশ্য আগত লৈ আমি দুলাৰাই বড়ো হাৰিমু আফাদৰ কোকৰাঝাৰ জিলাৰ সমিতিয়ে আজি এই আন্তঃজনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইয়াই আমাৰ সাংস্কৃতিক জাগৰণৰ শুভাৰম্ভণি। ইয়াৰ বাবে আমাক আপোনালোকক সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ সহায় সহযোগ পাম বুলি আৰু আমাৰ লগত আপোনালোকেও সমিলমিলেৰে আগবাঢ়ি যাব বুলি কৰিলোঁ। আৰু ইয়াৰে দ্বাৰা আমি আজিৰ জথাই মাহাৰী হাৰিমুৱাৰী যতুম অৰ্থাৎ আন্তঃজনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন ইণ্টাৰ কমিউনিটি কালচাৰেল কনক্লেভ অনুষ্ঠানটিত আপোনালোকক সকলোকে আদৰণি লৈ মোৰ আদৰণি ভাষণটো ইমানতে সামৰিলোঁ। ধন্যবাদ, গোজেন্টেং। আপোনালোকৰ বিশ্বাসী শ্ৰীযুত বিজেপগিৰি বসুমতাৰী সভাপতি কোকৰাঝাৰ জিলা দুলাৰাই বড়ো হাৰিমু আফাদ। গোজেন্টেং, খুলুমবাই।